Good morning and welcome back to another video. So মই বহুতৰ কমেণ্ট আহিছিলে যে দাদা অসম আৰক্ষীৰ যিখিনি কনষ্টেবল ড্ৰাইভাৰ আমি নতুনকৈ ভৰ্তি হ'লোঁ তো আমাৰ কেনেকুৱা ধৰণৰ কাম হ'ব বা আমাৰ ডিউটি কেনেকুৱা হ'ব তো তাৰ ওপৰত ভিডিঅ' লাগে বা তাৰ ওপৰত ভিডিঅ' বনাবচোন বুলি মোক বহুতে কমেণ্ট কৰি আছিলে আৰু ফোনো কৰি আছে চ' সেইবাবে যিহেতু সকলোকে কথাবিলাক কোৱালৈকে বহুত ক'ব লাগে চ' সেইবাবে ভাবিছোঁ যে ভিডিঅ' জৰিয়তে তোমালোক সকলোকে জনাই দিম মানে কনষ্টেবল ড্ৰাইভাৰৰ ডিউটি কেনেকুৱা হয় বা কনষ্টেবল ড্ৰাইভাৰৰ কাম কেনেকুৱা হ'ব কেনেকুৱা কি গাড়ী চলাব লাগিব তো এভৰিথিং এই ভিডিঅ'টো ধুনীয়াকৈ জনাই আছোঁ চ' ভিডিঅ'টো একদম শেষলৈ চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰিব লগতে আগন্তুক যিখিনি ধৰক 4,000 নতুনকৈ পদ আহিব সেই পদত যদি কনষ্টেবল ড্ৰাইভাৰৰ পদ আহে বা ৰাইডাৰ মেচিনৰ পদ আহে তাতে যিবিলাক ইনফৰমেশ্যন লাগিব বা যিবিলাক লাগতিয়াল কথা বা দৰকাৰী প্ৰশ্নবিলাক হ'ব সকলোবিলাক মই এই চেনেলটোতে শ্বেয়াৰ কৰিম মাত্ৰ তোমালোকে ছাপোৰ্ট কৰি যাব আৰু ছাবস্ক্ৰাইব কৰিব যেন ভিডিঅ' বনাবলৈ মটিভেশ্যন বাঢ়ে বা সদায় আগ্ৰহী হওঁ তো বাকী ইমান কৈ নাথাকোঁ আমি মেইন যিটো টপিক হয় কনষ্টেবল ড্ৰাইভাৰৰ কাম কি বা কনষ্টেবলৰ ডিউটি কেনেকুৱা ধৰণৰ হ'ব কি গাড়ী চলাব লাগিব সকলোবিলাকৰ ভিডিঅ'টোত জনাই আছোঁ চ' শেষলৈকে চাব ঠিক আছে তো নাম্বাৰ ওৱান কথা হ'ল যে সকলোৱে কৈ আছে দাদা আমি বা আমাৰ যিখিনি কনষ্টেবল ড্ৰাইভাৰৰ ল'ৰা থাকিব তো সেই সকলৰ ডিউটি কেনেকুৱা হ'ব ঠিক আছে চ' বন্ধুসকল যিটো নেকি ডিউটি হ'ব তো সেই ডিউটিটো কেনেকুৱা ধৰণৰ হ'ব তো তোমালোকে যেতিয়া পষ্টিং ল'বা তাতে ভালদৰে গম পাবা কিন্তু তাৰ আগতে মই ধুনীয়াকৈ তোমালোকে জনাম মানে ধৰক যেতিয়া তোমালোকে এপইণ্টমেণ্ট এখন পাবা বা যেতিয়া নেকি একোটা ট্ৰেইনিং চেণ্টাৰ তোমালোকক নিৰ্ধাৰিত কৰি দিব যে অমুকত তোমালোকে ট্ৰেইনিং কৰিব লাগিব তাৰপিছত তোমালোকক যিটো নেকি ধৰক তোমালোকে যিটো কনষ্টেবল ড্ৰাইভাৰ হয় তো তোমালোকে বেটেলিয়নৰ পষ্টিং পাব পাৰা বা অন্য হয়তো থানাতে পষ্টিং পাব পাৰা ঠিক আছে যদি তোমালোকে বেটেলিয়নত যদি পষ্টিং পোৱা তেতিয়াহ'লে তোমালোকৰ কি হ'ব যে ধৰক তাতে এনেকুৱা ধৰণৰ কিছুমান গাড়ী থাকে যিহেতু তোমালোকে যেতিয়া নতুনকৈ যাবা ন তোমালোকে ইমান এটা ভাল চান্স নোপোৱা ঠিক আছে তো এনেকুৱা ধৰণৰ চান্স তোমালোকে হয়তো বেটেলিয়নৰ কামাণ্ডেণ্টৰ লগত বা বেটেলিয়নৰ ৱাইচিৰ লগত বা বেটেলিয়নৰ DSP লগত তোমালোকে পটককৈ চান্সটো নোপোৱা ঠিক আছে কাৰণ অলৰেডি তাতে কি হৈছে পুৰণা ড্ৰাইভাৰবিলাক থাকে চ' সেইবাবে তোমালোকে নতুনকৈ চান্স নোপোৱা কিন্তু যদি তোমালোকে থানাত আহা বা যদি তোমালোকে যদি ধৰক DG অফিচ যোৱা বা SP অফিচ যোৱা তেতিয়া তোমালোকে হয়তো DGৰ অফিচত যিবিলাক ধৰক অফিচাৰ থাকে বা যিবিলাক ধৰক ডাঙৰ ডাঙৰ বিষয়া থাকে তো সেই বিষয়াৰ লগত যিবিলাকৰ ধৰক প্ৰাইভেট কিছুমান ড্ৰাইভাৰে চলাই থাকে ন যেনেকুৱা হোমগাৰ্ডৰ হওক বা যেনেকুৱা ধৰক এক্সট্ৰাকৈ আমাৰ দৰমহা দি কিনে প্ৰাইভেটকৈ ড্ৰাইভাৰ ৰাখে তো সেইবিলাকৰ লগত তোমালোকে চান্স পাব পাৰা মানে তাতে চান্স পাব পাৰা ঠিক আছে তো যদি তোমালোকে বেটেলিয়নত যদি যোৱা তো বেটেলিয়ন গ'লে তোমালোকে কেনেকুৱা ধৰণৰ গাড়ী চলাব লাগিব হয়তো তোমালোকৰ যদি ট্ৰেইনিঙত গাড়ীটো শিকাবই বা তোমালোকে নোৱাৰিলেও আকৌ তাতে তোমালোকে শিকিব লাগিব তো তোমালোকৰ যদি কোনোবা যদি ডাঙৰ গাড়ী চলাব পাৰা যেতিয়া তাতে কিন্তু বাছ থাকে বা 407 থাকে 1109 থাকে যেনেকুৱা ধৰক আমি স্কিলছত চলাইছোঁ যেনেকুৱা মই স্কিলছত 709 চলাইছিলোঁ ঠিক আছে আৰু হয়তো কিছুমান 407 চলাইছিলা তো যদি তোমালোকে 407 চলাব জানা বা যদি 709 চলাব জানা বা যদি তোমালোকে বাছ যদি চলাব জানা 1109 তো তেতিয়া তোমালোকে সেইবিলাক গাড়ী চলাব লাগিব ঠিক আছে যদি তোমালোকে যদি ডাঙৰ গাড়ী চলাব নাজানা সৰু গাড়ী চলাব জানা তেতিয়াহ'লে তোমালোকে বুলেৰো চলাব পাবা বা ইন'ভা চলাব পাবা স্কৰ্পিঅ' চলাব পাবা বাকী জিপছো চলাব পাবা ঠিক আছে জিপচিবিলাক তো এইটো নহয় যে তোমালোকে একদম ভাল গাড়ী পাবা ইন'ভাই পাবা বা তোমালোকে যে বাছেই পাবা এনেকুৱা নহয় যে তোমালোকক চাব মানে কোনে কি গাড়ী চলাব জানা ঠিক আছে তো লাইচেন্সখনৰ ওপৰত ডিপেণ্ড হ'ব যদি লাইচেন্স নহ'লেও বা তোমালোকে যদি ডাঙৰ গাড়ী যদি চলাব জনা তেতিয়া তোমালোকৰ ডাঙৰ গাড়ীখন নিদিয়ে কাৰণ লাইচেন্সখন হ'লেহে তোমাৰ ডাঙৰ গাড়ী চলাব পাবা তো যদি 4-wheeler লাইচেন্স আছে তেতিয়াহ'লে বুলেৰো বা এনেকুৱা চলাব পাবা আৰু যেতিয়া তোমাৰ বেটেলিয়ন পষ্টিং পাবা ঠিক আছে জাষ্ট আমি বেটেলিয়নৰ কথাটো কৈছোঁ দেই কাৰণ কনষ্টেবল ড্ৰাইভাৰটো তো বেটেলিয়ন যদি পষ্টিং পোৱা তোমালোকক কি কৰিব যদি তোমালোকে গুৱাহাটীত যদি 4 AP 10 AP বা এনেকুৱা যদি পষ্টিং পোৱা তেতিয়া তোমালোকক কি কৰিব যে হয়তো DG অফিচো দিব পাৰে বা তাৰে হয়তো SP অফিচো দিব পাৰে বা তাৰে হয়তো ডাইৰেক্টৰ অফিচ মানে যিবিলাক ধৰক অসম আৰক্ষীৰ লগত জড়িত হৈ থাকে তো সেইবিলাক অফিচত তোমালোকক দিব পাৰে ঠিক আছে তো যেনেকৈ আমি যদি চাব যাওঁ আমি যদি ধৰক তোমালোকে বেলেগ যদি অন্য যদি বেটেলিয়নত পোৱা ঠিক আছে বা 8 AP হওক বা 3rd AP হওক 27 AP হওক তো এইবিলাকত যদি তোমালোকৰ পোৱা তেতিয়া কি হ'ব যদি ৰিজাৰ্ভত মানে তেতিয়া ধৰক আমাৰ এতিয়া 27 APBN আছে আমাৰ দৰং ডিষ্ট্ৰিক্টত বা একচুৱেলি দৰং ডিষ্ট্ৰিক্ট নহয় বাৰু ওদালগুৰিতে পৰে অলপ চলপ মানে এনেকুৱা ধৰণৰ হয় তো যদি তোমালোকে তাতে যদি মানে নামটো যদি বা তাতে তোমালোকে পষ্টিং যদি পৰা তেতিয়া হয়তো আমাৰ মংগলদৈ ৰিজাৰ্ভতো দিব পাৰে বা ওদালগুৰি ৰিজাৰ্ভতো দিব পাৰে বা এনেকুৱা ধৰণৰ হ'ব পাৰে মানে ঠিক আছে তো এইটো নহয় যে তোমালোকে বেটেলিয়ন পালা বুলি যে অকল বেটেলিয়নত থাকিব লাগিব তোমালোকে তাতে ৰিজাৰ্ভতো পাব পৰা বা তোমালোকে তাতে হয়তো SP অফিচতো পাব পৰা বা তাতে তোমালোকে ইন'ভাও চলাব লাগিব পাৰে স্কৰ্পিঅ' চলাব লাগিব পাৰে বুলেৰো চলাব লাগিব এইটো নহয় যে তোমালোকে বাছে চলাব লাগিব এইটো নহয় যে তোমালোকে 709 চলাব লাগিব এইটো নহয় যে তোমালোকে 1109 চলাব লাগিব ঠিক আছে সেইটো নহয় তো তোমালোকক মানে ডিউটিটোৰ ওপৰত ডিপেণ্ড হ'ব ঠিক আছে যদি অফিচৰ লগত থকা তেতিয়া তুমি ইন'ভা চলাব পাৰা যদি অফিচৰ লগত যদি থকা তুমি স্কৰ্পিঅ' চলাব পাৰা যদি তোমালোকে DGSP বা এনেকুৱা যদি OC লগত থকা তেতিয়া তোমালোকে বুলেৰো চলাব পাৰা ঠিক আছে তো যেতিয়া তুমি ধৰক কি আছে SPৰ ওপৰত যদি চলাব মানে SP অফিচত যদি যোৱা তেতিয়া তোমালোকে ইন'ভা বা স্কৰ্পিঅ' এনেকুৱা পাবা বা কামাণ্ডেণ্টৰ থাকিলে ইন'ভা স্কৰ্পিঅ' এনেকুৱা পাবা কিন্তু টাৰ্গেটৰ তলত যদি থকা তোমালোকে বুলেৰো এনেকুৱা বা স্কৰ্পিঅ' পাবা ঠিক আছে তো বাকী বেটেলিয়ন থাকিলে বাছ পাবা 1109 পাবা 709 পাবা 407 পাবা এইখিনি গাড়ী পাবা আৰু ডিউটি হ'লেনো তো
তো ডিউটি এনেকুৱা ধৰণৰ থাকিব যে চিফ্ট চিষ্টেম থাকিব, ঠিক আছে। যদি তোমালোক অফিচ ডিউটি মাৰা তেতিয়া 9টাৰ পৰা হয়তো 5টালৈকে থাকিব পাৰা, হয়তো 9টাৰ পৰা 12টালৈকে থাকিব পাৰে, হয়তো 12টাৰ পৰা হয়তো 5টা 6টালৈকে থাকিব পাৰে, এনেকুৱা ধৰণৰ থাকিব চিফ্ট চিফ্ট। যদি দুজনকৈ ড্ৰাইভাৰ থাকে তেতিয়া তোমাৰ মৰ্ণিং ইভিনিং চিফ্ট ল'ব লাগিব। যদি অকল যদি ছিংগল ড্ৰাইভাৰ তেতিয়া তোমালোক দিনটো ডিউটি মাৰিব লাগিব। তো এনেকুৱা ধৰণৰ হয়। তো এতিয়া যদি আমি চাবলৈ যাওঁ ফৰেষ্টৰ যিখিনি আছিলে, তো ডিজি আমাৰ যিটো নেকি হফ হয়, তো PC7 হফ, তাতে ধুনীয়াকৈ মানে ড্ৰাইভাৰবিলাক দিছে। তো দিয়াৰ পিছত তাতে কি হৈ যায়, কিছুমান যিটো নেকি অকল ছিংগল থাকে তো সিহঁতে মানে কি হয় দিনটো মাৰিব লাগে। যাৰ নেকি ডাবল আছে তো ইভিনিং মৰ্ণিং এনেকৈ চিফ্ট বনাব লাগে। আৰু যাৰ ডাবল আছে এসপ্তাহ কৰিলে। তো এনেকুৱা ধৰণৰ তোমালোকে যেতিয়া জইন কৰিবা তেতিয়া সকলোবিলাক কথা গম পাবা। আৰু বহুতে সুধিছে দাদা মানে ধৰক গাড়ী স্পীড চলিলে কি হ'ব, মইতো এনেকুৱা ধৰণৰ কিবা জানিব বিচাৰা তেতিয়া তোমালোকে মোক কমেণ্ট কৰক যে কি জানিব বিচৰা, মোক ধুনীয়াকৈ জনাই দিয়ক, ঠিক আছে। বা ইনষ্টাগ্ৰামত মেছেজ কৰক। তো ধুনীয়াকৈ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক থাকিব, তাতে ভিজিট কৰিব। ধুনীয়াকৈ মই তোমালোকক ভিডিঅ' দিম, কি জানিব বিচৰা মেছেজ কৰি দিব, আৰু তাত কি জানিব বিচৰা কমেণ্ট কৰি দিব। চ' যিটো মানে ডাউট আছে তো সেই ডাউটটোৰ ওপৰত কৈ দিয়ক, মই ক্লিয়াৰলি তোমালোকক বুজাই দিম। বা যিটো ডাউট আছে তোমালোকে মোক সোধক, মই ক্লিয়াৰলি তোমালোকক কৈ দিম। তো যাতে ট্ৰেইনিঙত যোৱাৰ পিছত পোষ্টিং লোৱাৰ পিছত ভয় এটা ভাৱ নাথাকে, ঠিক আছে। তো মানে একচুৱেলি যেতিয়া ট্ৰেইনিং কৰি পোষ্টিং ল'ব তেতিয়া সকলোবিলাক কথা গমেই পাবা, কিন্তু তাৰ আগতে কিছুমান জানি থোৱাটো ভাল। চ' সেইবাবে মোক কমেণ্ট কৰক কেনেকুৱা কথা জানিব বিচৰা, মই ধুনীয়াকৈ তোমালোকক কম। গাড়ী অলৰেডি কি চলাবলৈ কৈ দিছোঁ, ইন'ভাও চলাব পাৰা, বলেৰো বা এনেই অন্য ধৰণৰ যিমান আছে সকলোবিলাক গাড়ী চলাব পাবা, ঠিক আছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰক, যদি চেনেল নটিফিকেশ্যন ছাবস্ক্ৰাইব কৰক। বাকী কোনে কৰিব আছে কমেণ্ট কৰিব, ঠিক আছে। নেক্সট ভিডিঅ'ত কি লাগে কমেণ্ট কৰি দিয়ক। তো আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই, জয় অসম।